নমস্কাৰ বন্ধুসকল, আজি মই বগৰীগুৰি বৰবাম গাঁৱত আহিছোঁ আৰু ইয়াতে এটা ধুনীয়া ভেলাঘৰ বনাই আছে। তো সেই ভেলাঘৰটো চাবলৈ মই আহিছোঁ আৰু আপোনালোককো দেখুৱাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াতে অহা ইংৰাজী 13 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে ভোগালী উৎসৱ উদযাপন কৰিব আৰু লগতে সাংস্কৃতিক সন্ধিয়া মৃদীপ দা আৰু ৰিদীপ ৰংকিত দাৰ গীতৰ শৰাই আগবঢ়াব। তো আপোনালোকে আহিব পাৰে। এতিয়া মই ভেলাঘৰটোলৈ আগবাঢ়ি গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেইখিনি ভালকৈ দেখুৱাই আছোঁ কেনেদৰে বনাইছে, কেনেকৈ বনাই আছে। তো চাই থাকক আৰু এইটো ভেলাঘৰটো কি ধুনীয়া। আৰু এইফালে চাওক পথাৰ চাৰিওফালে আৰু পথাৰৰ মাজত এটা ভেলাঘৰ। তো ভেলাঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। সেয়ে দাদাহঁতে কাম লাগি আছে। এইটো খটখটি বনাই দিছে ওপৰলৈ উঠিবলৈ, দুমহলীয়া বনাইছে ভেলাঘৰটো। তো এইটো ওপৰেদি উঠি যাওঁ এতিয়া। তো গৈ আছোঁ আৰু উঠি আপোনালোকেও মোৰ লগতে গৈ থাকক আৰু ভিডিঅ' চাই। এতিয়া মই ওপৰ মহলাত উঠি আহিলোঁ আৰু এয়া চাওক বাঁহেৰে কিমান ধুনীয়াকৈ বনাইছে চটখন। আৰু এয়া নৰাৰে বনাইছে বেৰবোৰ নৰাৰে বনাইছে। আৰু ওপৰৰ পৰা এতিয়া ভিউটো দেখুৱাম কেনেকুৱা লাগে পথাৰখন। তো চাই থাকক আৰু এয়া চাওক পথাৰ কিমান ধুনীয়া লাগিছে ওপৰৰ পৰা, ভেলাঘৰ ওপৰৰ পৰা। প্ৰথমবাৰ এনেকুৱা ভেলাঘৰ ওচৰৰ পৰা দেখিছোঁ আৰু উঠিছোঁ দুমহলীয়া ভেলাঘৰত। আৰু ফিলটো মানে নকৈছোঁ আৰু আপোনালোকেও আহিব এবাৰ, ইয়াত আহক আৰু উপভোগ কৰক কিমান ধুনীয়া ভেলাঘৰ। আৰু এইখন চাওক, খিৰিকী চাওক কিমান ধুনীয়াকৈ বনাইছে, নৰাৰে বনাইছে খিৰিকীখন চাওক। আজি ভেলাঘৰৰ ওপৰৰ পৰাই বিদায় লৈছোঁ। সকলোকে আকৌ লগ পোৱাৰ আশাৰে নতুন এটি ভিডিঅ'ত। তো এতিয়া বাই বাই।